আসলে মা নাকান্দিবাচোন দেউতা ঠিক হ'বতো নাকান্দিবা স্যার দেউতা ঠিকে আছেতো আমাৰ ইয়াৰ দেউতাক মেণ্টেলি বহুত ষ্ট্ৰং মানুহ একো নহয় মই জানো আই এম সৰি আমি তেখেতক বচাব পাৰিলো
ছাৰ এইজনীয়ে লেডি ডন ইয়াক ধুই পেলাইছে একদম ইমান খং কিয় মোবাইলটোতো আপুনি পাইছিলেই নে বেলেগৰ খং বেলেগৰ ওপৰত যাইছে কিবা সুধি আছো আপোনাক ঘৰ ক'ত আপোনাৰ হেঙেৰাবাৰী অৰুণোদয় পথ হেঙেৰাবাৰী অৰুণোদয় পথ তাতে এজন আমাৰ ৰিটায়াৰ্ড ষ্টাফৰ ঘৰ কালি ৰিটায়াৰ্ড হৈছে মহেন্দ্ৰ বৰুৱা চিনি পায় আপুনি তোমাৰ ভাগিন ভাগিন মানে মহেন্দ্ৰ বৰুৱা তাৰ ভাগিন কোৱা নাছিলে কিয় আপুনি নাথ বৰুৱাৰ ভাগিনী বৰুৱাক ফোন এটা কৰি থানালৈ মাতা কথাও পাতো আৰু এংকো লৈ যাব দিয়া মামাৰো আহিব নোৱাৰে মই মাতিলে আহিব মোক বিৰাটেই ভাল পায় কোনে মাতিলে আৰু মামা আহিব নোৱাৰে কিয় এঘণ্টা আগত মামা ঢুকাইছে কেনেকৈ কি হ'ল খবৰ ল'লে গম পাব বেয়া নাপায় যদি কথা এটা কওঁ তেখেতক দি দিব গুচি গ'ল আপুনি বেয়া লাগে ন দেৰিকে গৈ আছে স্বৰ্গতখন আহি পালে নেকি নাই নাই পোৱা ফচি আছে চাগে আহি পাব ঐ ভাগিনীয়েকজনী আহিছে নাই নাই অহা
থৈ কিয় গুচি গ'লা মোক কথা এবাৰ সুধিলা বছ ভৈৰৱী আহি পালে ঠিক আছে গুচি আহা তুমি ঠিক আছে মুখাগ্নি হল যেতিয়া এতিয়া যাব পাৰিবা হ'ব ইয়াক তই ঘৰলৈ লৈ যা তই যাই আৰু মই ইয়াতে অলপ সময় থাকিম কি কৰিবি তই ইয়াক